এই মাছখন দেখাই নাই ৰাইজে দেখা মাছখন দেখা একো নহয় নাই না হ'ব দিয়ক একো নাই মাছখন দেখাই দিয়া নহলে তুমি নিজকে চিনি নাপাবাচোন না হ'ব পাম দিয়ক আৰে প্লাস বি হোল স্কোয়াৰটো যদি ক'ব নাজানা কি হ'ব ঐ মাধ্যাকৰ্ষণ শক্তি কি মাধ্যাকৰ্ষণ শক্তি মাধ্যাকৰ্ষণ শক্তি আধা ঘণ্টা ক্লাছ এটা কৰি দিওঁ নাই না হ'ব দিয়ক আমাৰ মেথ সায়েন্স কিবা আছে নেকি জান পুলি আনিব লাগিলে মেনেজাৰ কৃষ্ণচূড়া নেকি আজি আমি আহিছো আমচেং না নহয় আমচৈ নহয় এইটো নাম আমচৈ টি এষ্টেট না চমদা আমচৈ কি আছিলে আমচৈ টি এষ্টেট আছিলে নেকি আমচৈ টি এষ্টেট জাগাটোৰ নাম টি এষ্টেট হ'ব আমি এতিয়া আমচৈ টি এষ্টেট নাৰেংগীৰ ফালে আহি আছো আমি আজি যিহেতু বন্ধৰ বাৰ অকমান এনে ফুৰিব ওলাই আহিছো আজি যিহেতু সব বন্ধ খুব গৰমৰ দিন আৰু এটা খুব সুন্দৰ জেগাৰ মাজেৰে আমি ট্ৰেভেল কৰি আহি আছো আজি আপোনালোকক দেখাম ভিউটো কিমান সুন্দৰ ভিউ এয়া মানৱেন্দ্ৰ চমুৱাদা মই পুৰা একদম মস্তি কৰি গৈ আছো আজি চাওক ফ্ৰণ্টৰ ভিউটো চাওক ইমান ধুনীয়া দিগাৰু বুলি কয় দিগাৰু এয়া দিগাৰু একচুৱেলি দিগাৰু হৈ আহিছো ন আমি ৰাতিটো হাতী ওলাব ৰাতি হাতী ওলাই ৰাতি এটা মানা আছে লিখা আছে চাইনবোৰ্ড দিয়া আছে আমচং টি ষ্টেট so we are reaching Amsong tea estate district Digaru ডিষ্ট্ৰিক্ট দিগাৰু আচ্ছা ডিস্ট্রিক্ট দিগাৰু তাহলে ধুনিয়া জায়গা আছে হাতী সাথী ওলোৱা জায়গা আছে ইফালে কিছুমান মানুহ গৈছে বাৰু ধুনিয়া এক্সপ্লোৰ কৰিব আহি ভাল লাগিছে দেই So আমি অকমান ৰখি দিলো ইয়াত অকমান এনে বাহিৰৰ পৰিৱেশটো চাই লওঁ চাওক ভিউটো কিমান তলত আৰু ইয়াৰ পৰা বহুত যথেষ্ট পাহাৰ চাৰিওফালে পাহাৰ খুব সুন্দৰ লাগিছে তোমাক কেনে লাগিছে আজি বঢ়িয়া লাগিছে হ্যাঁ ভিউটো ভিউ বহুত নলখাগৰি হয় এইবিলাক গছ এইটো কি গোন্ধোৱা বন কওঁ আমি এইটো কিবা আপোনাৰ কাটিলে দিয়ে নেকি কাটিলে তেজ ৰয় চাগে না এইটোতো নীলাজী বন চ' এইটো লাজুকী লতা সেইটো নাজানো কিন্তু বস্তু ভাল লাগিছে চাওক খুব সুন্দৰ প্লেচ এটা সেই একদম বেলি ডুবু হ'ব আৰু অকণমান টাইম বাকী আছে এতিয়া প্ৰায় 4টা 4:30 বাজিছে চ' খুব সুন্দৰ এটা দৃশ্য এইবিলাক গাড়ী আহি আছে বিভিন্ন জেগাৰ পৰা ML মেঘালয় বিউটিফুল প্লেচ পাহাৰীয়া বাঁহ ন এইটো কি কামত আহে এনে বাঁহী চাহি বনাব বঢ়িয়া হয়তো বাঁহী যে বনাই বাঁহী বনাই আৰু এইটো বাঁহৰ পাতটো বহুত দীঘল আপোনাৰ এইবিলাক পুৰি দিছে ন এইটো সঁচাকৈ খুব মনোৰম দৃশ্য এয়া চাওক আৰু আমি যিহেতু আজি কাম বন নাই এনে ওলাই আহিছিলোঁ বন্ধৰ বাৰ আছিলে চৰাই মাতি আছে ইয়াত ধুনীয়া চৰাই মাতি আছে আৰু বতাহৰ চাউণ্ড একদম ৰিভ চাউণ্ড আহি আছে বতাহৰ ব'লা অকণমান আগলৈকে যাম তাত চাম কেনেকুৱা কি পৰিৱেশ অকণমান আগত গৈ আমি চাই আছোঁ যিহেতু পুৰা ফ্ৰেছ এয়াৰ মানে গাড়ীৰ একদম দৰ্জা খিৰিকী খুলি একদম ফ্ৰেছ এয়াৰ সোমাব দিব পাৰি সদায় আমিতো যিহেতু গাড়ীত AC খাই থকা যায় চ' এচিটো দেহৰ কাৰণে ইমান ভাল নহয় গতিকে ইয়াত একদম ফ্ৰেছ এয়াৰ ল'ব পাৰে ধুনীয়া বতাহ মাৰি আছে কিমান ধুনীয়া ভিউ ন এই ওপৰত এইটো অফিচ আছে নেকি কিবা অফিচ আছে ইয়াতো পান গছ কোনটো পান নহয় জালুক হ'ব নেকি তোমাৰ জালুক কি গছ এইটো পান নে জালুক জালুক না জালুক পান লাগিছে এটি জানিব নাই হা ফটো উঠাইছো
তই অলপ হাঁহি দেচোন ভাইটি হাঁহি দে ভাইটি এই বঢ়িয়া হাঁহিটো ধুনীয়া আহিছে মোৰ কেমেৰা একদম হাই ফাই লেন্স পুৰা কেপচাৰ কৰিছে দেই পুলি আনিব লাগিলে ক'ত মেনেজাৰৰ তাতে যাব লাগিব পুলি আনিব লাগিলে মেনেজাৰৰ পুলি আনিব লাগিলে কি মেনেজাৰৰ তাতে যাব লাগিব ন এই বহুত ওখ উঠিব লাগে নাযাওঁ দিয়া আজি ন সেইটো মেনেজাৰ থাকে নেকি মেনেজাৰ বহুত ওপৰত থাকে চমাদা চ' ভাইটিয়ে আমাক জালুক দিলে ওপৰৰ পৰা আনি এই জালুকবিলাক লাগিলে বেচে নে কি কৰে নাই নাই জালুকৰ তোমাৰ হেৰি এই লতা পাণৰ দৰে চেম লতা ৰুলে হৈ যায় আমি তাতে এইটো তোমাৰ গৰম পানীত দি পেলাই কলা যেতিয়া হ'ব তেতিয়া আৰু শুকান হ'লে হ'ল আৰু ৰ'দত দি পেলাই বঢ়িয়া জালুক ললো আমি আজি পাৰ আনিব দিবা নহ'লে পাৰৰ মাংসত বনাব দিব এইটো জালুকে বহুত ইউজ কৰে স্মেলটো ভাল লাগিছে ধুনীয়া লাগিছে স্মেলটো ধুনীয়া লাগিছে হা লিচু ক'ত এইফালে আছে বাগানত ক'ত লিচু আছে ভাইটি কি নাম তোমাৰ মোৰ নাম দিবলা হেমৰম এই কোন ক্লাছ পঢ়ি আছা ক্লাছ 6 চাহপাতত কাম কৰা নেকি চাহপাত বাগানত কাম কৰা নাই নকৰা মা আৰু বাবাই কাম কৰে হয় নেকি দিয়া ভালকে পঢ়িবা হা মা বাবা কষ্ট হয়নে নাই তুমি অকণ পঢ়ি শুনি ভাল ডাঙৰ মানুহ হ'ব লাগিব হয়নে নাই ভালকে পঢ়িবা দেই শুভেচ্ছা থাকিল তো হেমৰম ভাইলৈ আমাৰ শুভেচ্ছা থাকিল বঢ়িয়াকৈ পঢ়িব এই ডাঙৰ মানুহ হ'ব আমি এদিন আৰু আহিম হা ইয়াতে আমি এদিন আৰু আহিম ধুনীয়াকৈ লগ কৰিম হেমৰমক ঘৰ কোনফালে এইফালে পাগল ঘৰ হয় নেকি ঠিক আছে কেনে লাগিল আহি এই বঢ়িয়া লাগিছে একদম বঢ়িয়া প্লেচ মানে মাইণ্ড ৰিফ্ৰেছ হৈ গৈছে না চমদা খুব ধুনীয়া লাগিছে আহি হয় নেকি আপোনাৰ বাগানৰ কাম কৰে ন মাইনা তোমালোকক কৰা নেকি তোমালোকে ক'ত থাকা তোমালোক হা মাইনা ঘৰত থাকা হেৰি খৰিটো পটকে পৰি যায় ন বাঁহটো কাঠ খৰি নাপায় নেকি কাঠ খৰি মিক্স কৰি পুৰিব লাগে ন তেতিয়া ভাল শুকান কাঠ খৰি নাপায় ন খুব কম পায় মানে কি কয় যে টাউনত থাকে না এনেকে খৰি নাপায় আমচৈ বুলি কয় না মানে তো টাউনত লৈ যাব বেলপুৰি তো টাউনত লৈ যাব খৰি ইমান গাড়ীত বজাই দিছে চাওক পুৰা ফুল লোড কৰিব এতিয়া আৰু এইবিলাক এনেও মানে পচি সৰি যায় ইয়াতে গতিকে ভালে কৰিছে এইটো জ্বলাব এতিয়া মানে ইয়াত চাহপাতটো কি বনায়ো নেকি চাহপাত বনাই প্ৰডাকশ্যন কৰি পেকিঙো কৰে দাগ এখন ভাল লাগে দাগ এখন বঢ়িয়া লাগে বঢ়িয়া লাগে পুৰা একদম মজা লাগে দাগ এটা এইটো গল কাটিবলৈ ভাল হ'ব মানুহ গল কাটিব ভাল এইটো দেখিলে ভয় লাগে খৰি কিনি বজাৰত কিনিব গ'লে ভালেমান টকা ল'ব 200-300 টকা ল'ব যিমানখিনি আছে 500 টকা হয় নেকি ইয়াতো এইবিলাক এনেও পচি সৰি যায় ন হয় ভালে হৈছে ন এইবিলাক কি কৰিব আৰু চাফাও হৈ গ'ল আমি নিব পাৰিম হয় নেকি তামোল দিয়ক এই বাইদেউ তামোল আছে চাওক বাইদেউ কি বঢ়িয়া তামোল আছে কাটি খুৱাবনে নাই সেইটো মোৰ নিজৰ ভাইটি হয় নিজৰ ভাইটি হ'লে কি কাটি নুখুৱাব নেকি পাণ পাম নে বাইদেউ পাণ আছে পাণ নহ'লেও কিন্তু আমাৰ এই জালুকৰ পাত আছে জালুকৰ পাতেৰে খাব পাৰে একে হয় ইয়াতে থাকিবলৈ কোৱাৰ্টাৰ দিয়ে নেকি চাৰিফালে কৰি দিয়ক ভাড়া দিব নালাগে হয় নেকি ডাঙৰ নে কোৱাৰ্টাৰবিলাক 10/12-14 এনেকুৱা কোৱাৰ্টাৰ চবৰ কাৰণে কাম কৰা মানুহ যোনে কাম কৰে তেতিয়াহ'লে ওপৰতো এদিন যাব লাগিব এই অকণমান আগতে দেখা পাইছো ঘৰবিলাক সেইবিলাকে নি কোৱাৰ্টাৰ সেইবিলাক নিজৰ এতিয়া বনাই লৈছে এইবিলাক হেৰি মালিক নেকি মালিক আছে ন মালিক আছে মাৰোৱাৰী মানুহ নেকি গোটেইখন এটা মালিক কৰে নে ইটো বাগান আৰু এই বেলগুৰি কলেজ এটা মালিক কৰে আমি আজি কাম বন নাই মই অকণমান ফুৰি আহো গুৱাহাটীৰ ক'ত ভাল জেগা আছে অকণমান ফ্ৰেছ হাৱা খাই আহো
এইফালে সোমাই আহিলো আপোনালোকৰ কি বুলি কয় দিগাৰু আপোনাক দেখি পিনি তামোল এখন খাবলৈ নামিও আহিলে মই ছোৱালী ঘৰত গৈছিলো এইটো মোৰ ভাইটি হয় বোৱাৰী মই যদি লগাও এইটো কিমান ওখ হব ওখ হব মানুহ সমান হব মই এটা চাহৰ পুলি লাগে মই তাক সেইটো বেলেগ গছৰ নিচিনা বনাই দিম মোক চাহ খাবলৈ নালাগে হব ওখ হব ইটো বস্তু কাটি থকা যায় নহয় সেইটো কাৰণেহে কৰো এই বেল চকচকীয়া তামোল 8 কিলোমিটাৰ মাইনা পঢ়ি আছে নে নাই পঢ়া নাই হয় নেকি দুইটা বাদ দিলা নেকি তুমি পঢ়া বাদ দিছা ক্লাছ 10 পঢ়িছা পঢ়াটো বাদ দিব নালাগিছিল মাইনা অকণমান পঢ়িব লাগে গম পোৱা নে নাই আজিকালি হয়নে নাই পাণ আছে নেকি পাণ নাই জালুকৰ পাত আছে কিজানি বঢ়িয়া অলপমান দিয়ক বঢ়িয়া বহুত বহুত ধন্যবাদ খুজি খুজি খাই খাই শেষ কৰি পেলাব পাণ মোৰ ঘৰতে আছিল মই এনেকুৱা জানিলে লৈ আহিব পাৰিলো কিন্তু তামোলটো বহুত ধুনীয়া তামোল দেই বগা তামোল বৰ বঢ়িয়া ধন্যবাদ দাদা আহো এৰো ভাল লাগিল লগ পাই লগ পাম কেতিয়াবা আহিম এনেকে আপোনাৰ এইটো ৰাস্তাতে পাম আৰু বাইদেউ থাকিল বাই বাই চব থাকক ভাল লাগিল দিয়ক দিয়ক দি থাকা হস্পিটালৰ অলপ দিগদাৰ ন ৰাতি হলে আমচং বনাঞ্চলৰ মাজেৰে আহি আহি এইখিনি জেগাত উপস্থিত হৈছোঁ এইখিনি এটা সৰু মন্দিৰ আছে মানে ৰাইজৰ কাৰণে চাওক এইটো এটা শিৱ মন্দিৰ ৰাস্তাৰ কাষতে খুব ধুনীয়া পৰিৱেশ চাওক দুইফালে পাহাৰ পৰ্বত পৰ্বত নাই বাৰু পাহাৰ আছে কি ভণ্টি টিউচন যাবা নেকি লগৰ এটা আহিব ৰখিছা কেতিয়াৰ পৰা টিউচন আছে কোন ক্লাছত এই মাছখন দেখাই নাই ৰাইজে দেখাও মাছখন দেখা একো নহয় একো নাই মাছখন দেখাই দিয়া নহ'লে তুমি নিজকে চিনি নাপাবাচোন কি ক'ত এৰিম আমি ইউটিউবত এৰিম আকৌ ভণ্টি কোন ক্লাছ ক্লাছ 9 কি সাবজেক্টৰ আছে টিউচন ইংলিছ ন মেথছ আৰু সায়েন্স নাই নেকি কোনো a plus b whole square কি আরে a plus b whole square তো যদি ক'ব নাজানা কি হ'ব ভাইটি কোন ক্লাছ 9 হয় a plus b whole square কিমান মই নাজানো কিমান বা আছিল পাহৰি গলো চাই কিনে কোন চোৱা নাই না চাব লাগিব হ'ব দিয়া আকৌ নাই টিউচন শিকি ল'বা আৰু মাধ্যাকৰ্ষণ শক্তি গম পোৱা নাই মাধ্যাকৰ্ষণ শক্তি কি ইংলিছ মিডিয়াম নে অসমীয়া মিডিয়াম অসমীয়া মিডিয়াম ন ৰ'বা বেলেগ এটা সুধো মাধ্যাকৰ্ষণ শক্তি কি মাধ্যাকৰ্ষণ শক্তি পাইছানে গম পোৱা নেকি মাধ্যাকৰ্ষণ শক্তি কোনোবা গম পায় নেকি কোনো গম পোৱা নোপোৱা না আজি টিউচনত গোটেইকেইটাই বঢ়িয়াকৈ শিকি ল'বা মাধ্যাকৰ্ষণ শক্তি কি আৰু a plus b whole square ক্লাছ 9-10 একদম ইম্পৰ্টেণ্ট ইম্পৰ্টেণ্ট একদম সৰু সৰু মই বেছিক দুটামান কৈছোঁ লাগিলে মই শিকাই দিব পাৰিম জিৰ ভেলু লাগিব জিৰ ভেলু গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট ইয়াতে হৈছে টিউচন মাষ্টৰতকৈ পণ্ডিত ওলাইছে আৰু কোনোবা হয়নে মই কোৱাখিনি ঠিকে আছে নে ঠিকে আছে দিয়া ভাল লাগিছে আপোনাৰ লগতো ভালে লাগিছিলে মই অকণমান এটা ক্লাছ কৰি যাব পাৰিম তোমালোকৰ ইয়াতে আধা ঘণ্টা ক্লাছ এটা কৰি দিওঁ মেথ চায়েন্স কিবা আছে নেকি জানিব লগা শিকি লোৱা মই আধা ঘণ্টা ক্লাছ এটা কৰি দিম কোনটো চাবজেক্ট লাগে আছামিছৰ আছে ঠিকে আছে দিয়া বাৰু ভালকৈ পঢ়িবা আৰু হেৰি আছে না এই তোমাৰ এই পলিনমিয়েল বাইনমিয়েল এইবিলাক পোৱা নাই না এইকেইটা গোটেইকেইটা ক্লাছ 9-10 ষ্টুডেণ্ট মই ক'লোঁ এটা ক্লাছ ল'ম বুলি সিহঁতৰ টিউশ্যন টাইম হৈছে এতিয়া আজি ক্লাছ নকৰে মই যদি টিউশ্যন ছাৰৰ তাতে যাব গতিকে শুভেচ্ছা থাকিল আমি অহাবাৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আমি খবৰ ল'ম শুভেচ্ছা থাকিল
পাৱাৰ মেট্ৰিকৰ ৰিজাল্ট মোক খবৰ দি জনাবা হা বঢ়িয়া ধন্যবাদ থেংক ইউ আসলে আমচং টি ষ্টেট আমচং বনাঞ্চল না আমচং বনাঞ্চল এই দেখিছে মোৰ বেকগ্ৰাউণ্ডত বা চাইডৰ ওচৰে পাজৰে গোটেই দেখিছে মানুহবিলাকে ফটো উঠিছে খুব সুন্দৰ এটা আবেলি আপোনালোকে মানে মহানগৰীৰ কোলাহলৰ পৰা ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা কিছু সময় উলিয়াই আপোনালোকে মহানগৰীৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা কিছু সময় উলিয়াই এনেকুৱা জেগাত কেতিয়াবা যদি আহে যেতিয়া চাওক ইমান ধুনীয়া এটা পৰিৱেশ আৰু একদম ফ্ৰেছ এয়াৰ আৰু পুৰা অক্সিজেন লেভেল পুৰা হাই হৈ আছে এতিয়া চ' আমি আহিছিলোঁ খুব সুন্দৰ লাগিল এনেই টাইম পাছৰ কাৰণে যদি আহিব মন কৰে কেতিয়াবা আহি চাবচোন বাৰু কেনেকুৱা লাগে জনাব লগ পাম চাই থাকিব প্ৰাঞ্জছ ব্লগ আশা কৰোঁ ব্লগটো চাই আপোনালোকে ভাল পালে যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব পুনৰ আকৌ নতুন ভিডিঅ' এটাত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে টিল দেন টেক কেয়াৰ বাই বাই লাভ ইউ